চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এইটো হৈছে BC আৰু AD কি, মানে খ্ৰীষ্টপূৰ্ব আৰু খ্ৰীষ্টাব্দ কি। আমি বহুত কনফিউজ হওঁ কিছুমান ক্ষেত্ৰত যে এইটো খ্ৰীষ্টাব্দ কিছুমানে লিখা থাকে, কিছুমানে খ্ৰীষ্টপূৰ্ব। গতিকে এইটো আমি যেতিয়া মেইনলি বুৰঞ্জী পঢ়োঁ তেতিয়া বহুত কনফিউজ লাগে যে খ্ৰীষ্টপূৰ্ব ইমান বা খ্ৰীষ্টাব্দ ইমান। গতিকে সেইটো আমি আজি বুজিবলৈ চেষ্টা কৰিম। ই হৈছে বিফ'ৰ কমন এৰা আৰু BC হৈছে বিফ'ৰ খ্ৰাইষ্ট। দুইটা একেই, BC আৰু BCE দুইটা একেই। AD হৈছে এনো ডমিনি আৰু CE হৈছে কমন এৰা। AD আৰু CE দুইটা একেই। BC বা BCE খ্ৰীষ্টপূৰ্ব বুলি কোৱা হয়, যিটো বিফ'ৰ কমন এৰা, বিফ'ৰ খ্ৰাইষ্ট, আৰু AD বা CE খ্ৰীষ্টাব্দ বুলি কোৱা হয়, যিটো হৈছে এনো ডমিনি বা কমন এৰা, এইটো হৈছে খ্ৰীষ্টাব্দ। ঠিক আছে, তো আমি এতিয়া এটা গ্ৰাফত চাবলৈ চেষ্টা কৰিম এইটোত বুজিবলৈ চেষ্টা কৰিম, ইয়াত বুজিবলৈ সহজ হয়। কিন্তু যিটো আমাৰ মাজত শূন্য আছে সেইটো হৈছে যীশু খ্ৰীষ্টৰ জন্মৰ সময় সেইটো। চ' তাৰ পৰা যিটো ইপিনে 400, 1000 এনেকৈ গৈছে, এইটো হৈছে BC, যীশু খ্ৰীষ্টৰ জন্মৰ আগৰ বা পূৰ্বৰ সময়ক BC বুলি কোৱা হয়। আৰু ইফালে যিবিলাক সোঁফালে গৈছে AD, সেইটো যীশু খ্ৰীষ্টৰ জন্মৰ পিছৰ সময়ক AD বুলি কোৱা হয়, বা খ্ৰীষ্টপূৰ্ব বুলি কাক কয়, তো BC আৰু খ্ৰীষ্টাব্দ হৈছে AD। তো শূন্যৰ পৰা সোঁফাললৈ বাঢ়ি গৈছে, এইবিলাক দেখিছেনে, এইখিনি হৈছে AD, যীশু খ্ৰীষ্টৰ জন্মৰ পিছৰখিনি। আৰু আকৌ সোঁফালৰ পৰা বাওঁফালেও বাঢ়ি গৈছে, সেইখিনি যীশু খ্ৰীষ্টৰ জন্মৰ আগৰ সময়খিনি। তো 1000, 1500 এনেকৈ বাঢ়ি গৈছে যে এইবিলাক 400, 1000, 1500, 2000 সেইটো চাইডে বাঢ়ি গৈছে বাওঁফালে, সেইখিনি হৈছে যীশু খ্ৰীষ্টৰ জন্মৰ আগৰ সময়খিনি। ঠিক আছে, তাৰপিছত সেইপিনে সোঁহাতে এইখিনি 1500, 2000 চন চলি আছে ন এতিয়া সোঁহাতে, শূন্যৰ পৰা এইটো হৈছে যীশু খ্ৰীষ্টৰ জন্মৰ পিছৰ সময়। আমি উদাহৰণ সহকাৰে বুজোঁ, সিন্ধু ঘাটি সভ্যতাত 2500 পৰা 1500 BC লৈকে সময়সীমা আছিলে। তো এইটো আমি এইটো বুজিবলৈ চেষ্টা কৰিছোঁ। শূন্য হৈছে যীশু খ্ৰীষ্টৰ জন্মৰ সময়, তাৰ পৰা বাওঁফাললৈ BC হ'ব, হয়নে নহয়, তাৰমানে তাৰ আগৰ সময়। কিন্তু 500, 1000 এনেকৈ ধৰি আমি বাওঁফাললৈ বাঢ়ি বাঢ়ি গৈ থাকিব। তো এইটো কি হ'ব, এইটো 1000, 1500, 2000, 2500, 3000 এনেকৈ এইপিনে বাঢ়ি বাঢ়ি গৈ থাকিব। তো 2500 আৰু 1500 মাজৰখিনি লাগে, গতিকে 1500 পৰা 2500, সেইটো মানে 2500টো আগত আহিব তাত, তাৰপিছত 1500 আহিব। সেই সময়খিনিৰ মাজত আছিলে সিন্ধু ঘাটি সভ্যতা। তেনেধৰণে বৈদিক কালটো দিছোঁ, সেইটো বুজিবলৈ চেষ্টা কৰক, বুজি নাপালে কমেণ্ট কৰি জনাব। তাৰপিছত দ্বিতীয়টো উদাহৰণ আমি কি লৈছোঁ, ব্ৰিটিছৰ অসমত শাসনকাল আছে 1826 পৰা 1947 AD, মানে হৈছে যীশু খ্ৰীষ্টৰ জন্মৰ পিছৰ পৰাই। শূন্যৰ পৰা আহি আছে এইফালে 500, 1000, 1500, 2000 তেনেকৈ কৰি 1500, 2000 AD, মানে সোঁহাতে আহি আছে যীশু খ্ৰীষ্টৰ জন্মৰ পিছত এইখিনি হৈছে। তো তলত আমি ডাঙৰকৈ জনাইছোঁ, এইটো হৈছে 1800 চন, 1850, 1900, 1950, 2000 AD, মানে খ্ৰীষ্টাব্দ। গতিকে এইটো যি 1800 পৰা এইটো হৈছে 1825, এইটো 1826, 1850, 1900, 1950 আৰু 2000। 1826 পৰা গৈছে 1947 চনত ব্ৰিটিছৰ শাসনকাল চলিছিলে। গতিকে এইখিনি হ'ব এইটো গ্ৰাফটো। ঠিক আছে, এইটো সোঁহাতে বাঢ়ি গৈছে, মানে যীশু খ্ৰীষ্টৰ জন্মৰ পিছৰ সময়খিনি, সেইকাৰণে সোঁহাতে হৈছে। ঠিক আছে, এইটো 1826 পৰা 1947, এইটো গ্ৰাফত বুজালে বেছি ভালকৈ বুজি পোৱা যায়, গতিকে এনেকৈ বুজাই দিলোঁ। তো সেইখিনি হৈছে ব্ৰিটিছৰ অসমত শাসনকাল, এইটো সময়সীমা, এইখিনি আমি গ্ৰাফত বুজাই দিলোঁ। এইটো যদি বুজি পাইছে তেতিয়াহ'লে ভালকৈ গ্ৰাফ পেপাৰ থকালে বেছি ভালকৈ বুজি পালেহেঁতেন এইখিনি বস্তু। গতিকে ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব, বুজি পালে নে নাই কমেণ্ট কৰি জনাব, আৰু বৈদিক কালটো বুজি পালে নে মেইনলিটো কমেণ্ট কৰি জনাব। আজিলৈ ইমানেই, বাই বাই, থেংক ইউ ফৰ ৱাচিং। তো ইয়াৰ যদি PDF লাগে আপোনালোকে মোক ববী বৰা বুলি চাৰ্চ কৰিব পাৰে টেলিগ্ৰাম চেনেলত, নহ'লে বা মোৰ যিটো ইনষ্টাগ্ৰাম চেনেল আছে তাত বিউটি গগৈ বুলি আছে, তাত চাৰ্চ কৰি আপোনালোকে PDF ল'ব পাৰে। ঠিক আছে।